ক্লাছ 10 ষ্টুডেণ্টছ, আজি মই হাফেলি 2026-27 বৰ্ষত আহিবলগীয়া সম্ভাৱ্য কুৱেশ্যনসমূহ ডিছকাছ কৰিব লৈছোঁ, MCQ কুৱেশ্যনবিলাক। তো ইয়াত প্ৰথম কুৱেশ্যনটো মই লৈছোঁ কি 23 কিউবৰ একক স্থানৰ অংকটো কি হ'ব? আনচাৰটো বি 7 হ'ব। নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ মাজত পাৰ্থক্য লিখিব দিছে। A0 ডিগ্ৰী B1 C2 D2 3 দিয়া আছে। তো ইয়াত মই অলপ সলিউশন কৰি থৈ দিছোঁ, কেনেকৈ কৰিব লাগে চাই লোৱা। আমি জানো যে যৌগিক সংখ্যা আটাইতকৈ সৰু যৌগিক সংখ্যাৰ ভ্যালুটো হৈছে আমাৰ 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ ভ্যালুটো হৈছে 2। দুটাকে যদি পাৰ্থক্য মানে মাইনাছ কৰি দিলে যি পাব সেইটো তাৰ পাৰ্থক্য ভ্যালু হ'ব। যোনটো মই মাইনাছ কৰি C2 পাইছোঁ, সেইটো C অপশ্যনত দেখা গৈছে 2টো। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট, প্ৰায় দি থাকে, মেট্ৰিকতো প্ৰায় আহি থাকে এনেকুৱা টাইপৰ কুৱেশ্যন। ভালকৈ চাই ল'বা। 89 স্কোৱাৰ আৰু 90 স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? এইটো কি কৰিব লাগে? এটা সূত্ৰ হিচাপে টুৱাইচ এন দিয়া আছে। টুৱাইচ এন মানে নাম্বাৰ, 89 নাম্বাৰটোৰ লগত দুটাক পূৰণ কৰি দিলোঁ, 178 পালোঁ। 178টো আমি পাইছোঁ ডি নম্বৰ অপশ্যনত। ডি নম্বৰ অপশ্যনটো আমাৰ আনচাৰ হ'ব। মই সেইকাৰণে ইয়াত ডি লিখিলোঁ। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ প্ৰামাণিক ৰূপ লিখিব দিছে। প্ৰশ্নটো দিয়া আছে 0.00, ছটা 0 দিয়া আছে, 15 দিয়া আছে। প্ৰামাণিক ৰূপ লিখিব লাগে। ইয়াৰ ছটা 0, অপশ্যনটো ডি হ'ব আনচাৰ। তোমালোকে জানা এইটো ইজি কুৱেশ্যন হয়। এতিয়া নেক্সট কুৱেশ্যনটো যাওঁ। নেক্সট কুৱেশ্যনটো আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5 দিয়া আছে। তলৰ কোনটো পৰিমেয় সংখ্যা চাব দিছে? আমি জানো √3, √2 এইবিলাক নম্বৰ, পাই ভেলুবিলাক 5 নম্বৰ, √6 এইবিলাক সাধাৰণতে কি হয়? অপৰিমেয় সংখ্যা হয়। কিন্তু এতিয়া আমাক কি হৈছে? ডিটো আমাৰ অলপ খেলি মেলি কৰিছে। এই ডিটো মই অকণমান সলিউশ্যন কৰি দেখুৱাই দিছোঁ, কেনেকৈ কৰি চাব লাগে চাই লোৱা। এইটো ইয়াত দিয়া আছে কি ইয়াক √3 ভাগে ৰাখিলোঁ, √27ক ভাঙি দিলোঁ। √27ক ভাঙি দিলে কি হ'ব? 3√3 হ'ব। তে √3 কেঞ্চেল হৈ গ'ল, তো 1/3 থাকিলে। তো 1/3টো এটা পৰিমেয় সংখ্যা হয়। মনত ৰাখিব 1/3 এটা পৰিমেয় সংখ্যা, যোনটো আমাৰ অপশ্যন ডিত পৰিছে। ডি অপশ্যনটো আমাৰ ৰাইট আনচাৰ আছে। কিন্তু আমাক দিয়া আছে কুৱেশ্যন নম্বৰ 6। তো A = P² আছে আৰু B ভ্যালু দিয়া আছে P³ য'ত P আৰু Q এটা মৌলিক সংখ্যা, তেন্তে আমাক লসাগু ওলাব দিছে A আৰু B। লসাগু উলিয়াবলৈ আমি কি কৰিব লাগিব? একদম ইজি প্ৰচেছ, যাৰ পাৱাৰ ডাঙৰ হ'ব। যেনেকৈ P পাৱাৰ 2 আছে, ইয়াত P পাৱাৰ 3 আছে, ডাঙৰ পাৱাৰ থাকে, সেইবিলাকে আমি ল'ব লাগিব। তো ইয়াত হ'ব P³ Q³ এই অপশ্যনটো ক'ত সোমাই আছে? বি নম্বৰ অপশ্যন, সেইকাৰণে মই বি নম্বৰ অপশ্যনটো লোৱা হৈছে। এইটোতো আমাৰ ডাইৰেক্ট ফৰ্মুলা হয়, n² আৰু n+1 হোল স্কোৱাৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এইটো আমি জানো। এইটোতো কি হয়? টুৱাইচ এন। নম্বৰ 8, এইটো একদম ইজি এটা প্ৰশ্ন লৈছোঁ। এইটো এটা ইজি প্ৰশ্ন হয়। কি কৰিব লাগিব? 5 কমন ল'বলৈ, 5 কমন ল'বলৈ দুটা কেঞ্চেল হৈ যাব, আনচাৰটো হৈ যাব 5। এইটোৱে আমাৰ আনচাৰ। নেক্সট কুৱেশ্যনটো আহোঁ। এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক এবাৰ তোমালোকক সুধিব পাৰে, চান্সেছ থাকে। আমাক উক্তি 3টা দিয়া আছে, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ। প্ৰথম উক্তিত আমাক কৈছে কি 249 স্কোৱাৰৰ একক স্থানটো 1 হ'ব। আমি জানো 9ৰ স্কোৱাৰ কৰিলে 81 হ'ব, তাতো একক স্থানটো 1 আছে, তাৰমানে এইটো শুদ্ধ। উক্তি 2টো চাওঁ, 169ৰ বৰ্গমূল হ'ব 13, এইটো ৰাইট আছে। 1002 এইটো আমাৰ পূৰ্ণ ঘন নহয়, এইটো ৰাইট আছে। তেনেহ'লে আমি ক'ব পাৰিম যে ইয়াৰ আনচাৰটো কোনটো হ'ব লাগিব? A নম্বৰ অপশ্যন নহ'ব, উক্তি 1 আৰু উক্তি 2 হে শুদ্ধ বুলি কৈছে। অপশ্যন বিও আমাৰ নহ'ব, কাৰণ উক্তি 2 আৰু 3 দিয়া আছে, শুদ্ধ বুলি কৈছে। চি নম্বৰ অপশ্যন চাওঁ। চি নম্বৰ অপশ্যনটো আমাক দিয়া আছে উক্তি 1, উক্তি 3 শুদ্ধ বুলি কৈছে, কিন্তু আমি 3টাই শুদ্ধ পাইছিলোঁ, সেইকাৰণে আমাৰ আনচাৰটো ডিটো হ'ব। সকলোবোৰ উক্তি 1, 2, 3 3টাই শুদ্ধ হ'ব, তাৰমানে আমাৰ আনচাৰটো ডি হ'ব লাগে। সেইকাৰণে মই ডি লিখি দিছোঁ। আমাৰ নেক্সট কুৱেশ্যনটো আছে, এইটো উক্তি হিচাপে লৈছোঁ। এনেকুৱা টাইপৰ কুৱেশ্যন এবাৰ বহুত আহিব দেই। কুৱেশ্যনবিলাক চাই ল'ব ভালকৈ তোমালোকে, হাফেলিয়ে হওক
ফাইনেলতো হওক প্ৰি টেষ্টে হওক চবত আহিব এইবিলাক এনেকুৱা টাইপৰ উক্তি 1 উক্তি 2 থকা ঠিক আছে মই ইয়াত 10 নম্বৰ কুৱেশ্যনৰ উক্তি 1 আৰু উক্তি 2 লৈছো উক্তি 1ত কি দিছে বহুপদ 2ৰ ঘাত 0 হ'ব এটা সত্য কথা আমি জানো বহুপদ 2ৰ ঘাতটো সদায় 0 এটো ৰাইট আছে এতিয়া উক্তি 2 টো চাওঁ x ৰ হৰক চাব কৈছে x ৰ হৰকটো আমাৰ কি আছে -5 আছে কিন্তু আমাক ইয়াত দিয়া আছে 5 তাৰ মানে এটো ৰং দিয়া আছে তেনেহলে আমি গম পালো যে উক্তি 1 টো ৰাইট আছে উক্তি 2 টো অশুদ্ধ আছে কোনটো হ'ব আনসার তেনেহলে এ নম্বৰ অপচন দুইটা উক্তি 1 আৰু 2 শুদ্ধ এটো হ'ব নোৱাৰে উক্তি 1 শুদ্ধ কিন্তু উক্তি 2 অশুদ্ধ ইয়েস এটো হ'ব লাগে আনসারটা আমাৰ এটো হ'ব লাগে এনেকুৱা টাইপৰ কুৱেশ্যন বিলাক অলপ তোমালোকে চাবা যদি দ্বিঘাত বহুপদ kx² + 3x + k ৰ এটা শূন্য দিয়া আছে 2 মনত ৰাখিবা 2 শূন্য দিয়া আছে তেন্তে k ৰ মান উলিয়াব লাগে এটো কেনেকৈ উলিয়াব লাগে মই কৰি দিছো চাই লও এটো এনেকৈ কৰিব লাগে তেনেহলে আমি গম পালো এটো এনেকৈ কৰিব লাগিব তো কি কৰিলো 2 শূন্য পাইছিলে সেই 2 টো সবত বহাই দিলো x ৰ লগত x ৰ ভ্যালু যত যত x আছে তাত 2 বহাই দিয়ে 2 বহাই দিলে আমি কি পালো x 2 কি স্কয়ার কৰিলো 2 স্কয়ার কৰোঁতে আমি কি পালো 4 পালো অলরেডি k আছে 4k হৈ গল 3 2 6 হৈ গল এনে k তাৰপিছত কি কৰিলো 4k + k + সরি 4k + k প্লাস করতে 5k পালো 6 টো এপিনে লৈ আহিলো -6 হৈ গল k = হৈ যাব আমাৰ -6/5 কোনটো অপশনত আছে ইয়াত মই a বুলি লিখিছো চাই লও यस a নম্বৰ অপশনটো ৰাইট আছে এটো হ'ব আমাৰ কোৱেশ্চন আনসারটো নেক্সট কোৱেশ্চনটো আছে কি এনেকুৱা টাইপৰ কুৱেশ্যন বিলাক অলপ কৰিবলৈ যত্ন কৰিবা তোমালোকে চেষ্টা কৰিবা ইয়াত কি বুলি কৈছে দুটা ৰৈখিক সমীকৰণ জোৰ দিয়া আছে এইটো এটা দিয়া আছে আৰু এইটো এটা দিয়া আছে আমাক কৈ দিছে অসীম সংখ্যক সমাধান চাব লাগে তেনেহলে এই আনসারটো মই অলপ কৰি দিছো চাই লোৱা কেনেকৈ কৰিব লাগে এইটো অসীম সমাধানৰ সূত্ৰটো হৈছে a1/a2 = b1/b2 = c1/c2 এই ভ্যালু বিলাক কি কৰিলো আমি সবৰ ভ্যালু ইয়াৰ পৰা উলিয়াই ললো এই সমীকৰণৰ পৰা ললো এইটো a1 b1 c1 প্ৰথম সমীকৰণটো দ্বিতীয় সমীকৰণটো a2 b2 c2 ইয়াত বহাই দিয়া বহাই দিলে আমি কি পালো a1 2 পাইছো a2 4 পাইছো b1 3 পাইছো b2 পাইছো k আৰু c1 5 পাইছো c2 10 পাইছো ঠিক আছে তাৰপিছত আমি কি কৰিলো এই দুটা ভ্যালু লৈ মই k ভ্যালু উলিয়াব ললো এইটো 2/4 ক ক্যান্সেল কৰোতে 1/2 হ'ব ইকুয়ালস টু ইয়াত হ'ব 3/k that means কিমান হৈ যাব এটো 3 2 6 that means k = 6 আহি যাব এটো হ'ব অপচন আমাৰ ডি নম্বৰ অপচনত পৰিছে নেকি চাই লও यस ডি নম্বৰ অপচনত পৰিছে ডি নম্বৰ অপচনটো ৰাইট আছে এনেকৈ কৰি তোমালোকে চাই ল'ব এনেকুৱা টাইপৰ অংক এটা দিবই নেক্সট কুৱেশ্যনটো আমাক কি কৈছে নেক্সট কুৱেশ্যনত আমাক কৈছে যে এটা দ্বিঘাত সমীকৰণ দিয়া আছে ইয়াত কোনো বাস্তৱ মূল নাই তেনেহলে আমাৰ সদায় <0 টো হ'ব কোনটো <0 c টো অপচন ৰাইট আছে <0 আছে সেইটো আমাৰ আনসার নেক্সট কুৱেশ্যনে আমাৰ ইজি দিয়া আছে এটা দ্বিঘাত এটা সমীকৰণ হবলৈ হলে আমি জানো a ভ্যালুটো কেতিয়াও 0 হ'ব নালাগে b ভ্যালু 0 হ'ব পাৰে c ভ্যালু 0 হ'ব পাৰে কিন্তু a ভ্যালুটো কেতিয়াও 0 হ'ব নোৱাৰে তেনে অপচন বি টো আমাৰ ৰাইট আনসার হ'ব এই কুৱেশ্যন বিলাক অলপ ভালকে কৰি চাবা এনেকুৱা টাইপৰ কুৱেশ্যন বিলাক ইম্পৰ্টেন্ট কুৱেশ্যন হয় 15 নম্বৰ কুৱেশ্যনটো যোনটো দিয়া আছে ইয়াত বাস্তৱ মূল বিচাৰিব লাগে দ্বিঘাত সমীকৰণ দিয়া আছে তিনটা তাৰ ভিতৰত আমি বাস্তৱ মূল বিচাৰিব লাগিব তো কেনেকৈ কৰিব লাগে মই অকমান হিন্টস এটা দি দিছো ইয়াত এইটো হিন্টস দি দিছো বাস্তৱ মূল চাব হলে আমি কি কৰিব লাগিব এই সূত্ৰটো ইউজ কৰিব লাগে মূল চাব হলে বাস্তৱ মূল আছে না সেইটো চাব হলে b² - 4ac এই ফৰ্মুলাটো ইউজ কৰিলে তোমালোকে বাস্তৱ মূলটো উলিয়াব পাৰিব মই এক নম্বৰ সমীকৰণৰ পৰা লৈছো ভ্যালু বিলাক এক প্লাস মাইনাস কৰোঁতে -24 কৰিব -24 টো সদায় 0 তকৈ সৰু -24 টো সদায় 0 তকৈ সৰু তেনেহলে এইটো বাস্তৱ মূল নাই মাইনাস ভ্যালু থাকিলে বাস্তৱ মূল নাই
2 নম্বৰ কৰি চাইছিলোঁ ইয়াত দেখিলোঁ যে চবৰ ভ্যালু বহালোঁ 48 মাইনাছ কৰিলোঁ কিমান 0 পালোঁ ইয়েছ এইটো পজিটিভ ভ্যালু প্লাছ ভ্যালু আহিলে তাৰমানে 2 নম্বৰটো আমাৰ আনসাৰ বাস্তৱমূল আছে এতিয়া আমি 3 নম্বৰটো চেক কৰিছোঁ 3 নম্বৰ চেক কৰোঁতে আমি কি পালোঁ ইয়াত স্কোয়াৰ ব্ৰেক কৰি ইয়াত কি কৰিলোঁ দেখিলোঁ যে মাইনাছ প্লাছ কৰোঁতে আমি লাষ্টত -3 পালোঁ যাৰ -3 কি নাথাকে বাস্তৱমূল নাথাকে মাইনাছ নাম্বাৰৰ বাস্তৱমূল নাই তেনেহ'লে বি ভ্যালুটো আমি বাস্তৱমূল পালোঁ কিন্তু ডি ভ্যালুটো ৰাইট আছে কেৱল দুইটাহে বাস্তৱমূল পালোঁ বাকীত নাই পোৱা সেইকাৰণে ডি নম্বৰ অপশ্যনটো ৰাইট হ'ব এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক চাবা তোমালোকে এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক চাবা এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকক দিয়া আছে এতিয়া আমাক কৈছে যে ইয়াত পি কিউ আৰ এছ দিয়া আছে সিহঁতৰ পি সমীকৰণ দিয়া আছে x² - 6 - 6 = 0 কিউ সমীকৰণ দিয়া আছে x² - 2x + 1 = 0 r দিয়া আছে x² - x + 6 = 0 আৰু s ৰ সমীকৰণ দিয়া আছে x² + x - 6 = 0 এইটো দিয়া আছে এতিয়া এই সমীকৰণৰ পৰা আমাক কি চাব কৈছে এই সমীকৰণৰ পৰা চাব কৈছে যে কোনটো আমাক বাস্তৱ আৰু সমান মূল দিয়ে কোনটো সমীকৰণৰ আমাৰ 2 বা -3 সমীকৰণ মূল থাকিব কোনটো সমীকৰণৰ দ্বিঘাত সমীকৰণৰ 2 - 3 সমীকৰণ থাকিব আৰু কোনটো কাল্পনিক চেক কৰি চাওঁ 6ক যদি আমি ব্ৰেক কৰিলে 3 2 6 3 পৰা 2 মাইনাছ কৰিলে 1 হ'ব তেনেহ'লে ইয়াত হ'ব -3x + 2x -3 টো পজিটিভ হ'ব আৰু +2 টো নেগেটিভ তাৰমানে 2 নম্বৰটো ইয়াৰ আনসাৰ ওলাইছে 2 নম্বৰটো আমাৰ x² - 2x + 1 এটোতো আমাৰ a + b হোল স্কয়াৰ ফৰ্মুলা আছে a + b হোল স্কয়াৰ ফৰ্মুলা যদি হয় তেনেহ'লে আমি 1 নম্বৰটো ক'ব পাৰিম বাস্তৱমূল আৰু সমান থাকে নেক্সট আমি চেক কৰোঁ 6ক যদি আমি ব্ৰেক কৰোঁ 3 2 6 ইয়াক প্লাছ কৰি পাব লাগে প্লাছ কৰি ইয়াক 1 পাব লাগে যোনটো সম্ভৱ নহয় তাৰমানে এইটো হৈ গ'ল আমাৰ কাল্পনিক ইয়াৰ মতে যদি আমি চাব যাওঁ p টো বনিব 2 নম্বৰ q টো বনিব 1 নম্বৰ r টো বনিব 4 নম্বৰ তেনেহ'লে কোনটো অপশ্যনত সোমাই আছে তেনেহ'লে আমাৰ অপশ্যনটো সোমাই আছে বি নম্বৰ অপশ্যনটো ৰাইট আছে এই অপশ্যনটো ৰাইট আছে বি নম্বৰ অপশ্যন ৰাইট নেক্সট কুৱেশ্যনটো আমাৰ এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক তোমালোকে চাবা এটা আমাৰ ট্ৰায়াঙ্গেল ভ্যালু দিয়া আছে ইয়াত এটাক মিলাব কৈছে মিলাওঁতে আমি দেখিলোঁ 60 + 70 কৰিলে 130 130 তাৰমানে c ভ্যালুটো আমাৰ 50 হ'ব লাগিব c ভ্যালু 50 হ'লে x ভ্যালু আমাৰ 50 হ'ব মই কৰি দিছোঁ ইয়াৰ আনসাৰটো কি হ'ব লাগে বি হ'ব লাগিব কেনেকৈ কৰিব লাগে দেখুৱাই দিছোঁ খালি তোমালোকে চাই ল'বা ইয়াক কি হয় দুটা ত্ৰিভুজৰ মাজত সদৃশ হৈছে নাই সিমিলাৰ হৈছে নাই সেইটো চেক কৰি ল'বা সেইটো হোৱাৰ পিছত এইটো আনসাৰটো ওলাব এই 18 নম্বৰ কুৱেশ্যন এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট আহিব বছৰ ফাইনেলতে এনেকৈ টাইপৰ কুৱেশ্যন আহিব তোমালোকে কি কৰিবা এই কুৱেশ্যনটো কেনেকৈ চাব লাগে মই কৰি দিছোঁ ইয়াত চাই লওঁ পहिले বহুপদ দিয়া আছে যোনটো লিখি ল'লোঁ ইয়াত কি কৰিলোঁ আলফা প্লাছ বিটা উলিয়ালোঁ তাৰমানে যোগফলটো উলিয়াই ল'লোঁ যোগফলটো আমি উলিয়াই পিনি পাইছোঁ ইয়াত কিমান এই বহুপদৰ -q/p পাইছোঁ ইয়াৰ পূৰণফল উলিয়াই ল'লোঁ r/p পালোঁ এতিয়া কি কৰিম এতিয়া আমি কি কৰিম এই ভ্যালু যোনটো দিয়া আছে এইটো ইয়াত লিখি লওঁ এইটো লিখি ল'লোঁ লিখাৰ পিছত এইটো লিখি ল'লোঁ লিখাৰ পিছত ইয়াক পূৰণ কৰিলোঁ পূৰণ কৰাৰ পিছত ইমান পালোঁ এতিয়া দেখিলোঁ যে যোনটো আণ্ডাৰলাইন কৰা আছে আণ্ডাৰলাইন কৰাৰ বিটা প্লাছ আলফা বা আলফা প্লাছ বিটা ভ্যালু আমি উলিয়াই থৈছোঁ -q/p আলফা বিটা ভ্যালু উলিয়াই থৈছোঁ r/p তেনেহ'লে ভ্যালুবিলাক বহাই দিওঁতে আমি কি পালোঁ ভাগো যদি লওঁ তেনেহ'লে আমি কি পাম p - q + r / p এইটো পাইছোঁ তো এই অপশ্যনটো আমি পাইছোঁ ডি নম্বৰ আনসাৰত চাওঁচোন নেক্সট কুৱেশ্যনটো আমি ডিছকাছ য়েছ এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক এবাৰ অহাৰ চান্সেছ আছে মেট্ৰিকত এটা আমাক দি দিছে ডায়াগ্ৰাম এটা দি দিছে চিত্ৰ এটা দি দিছে চাই লওঁ কি বুলি সুধিছে পি আৰু কিউ বিন্দুৰ মাজত এটা মধ্যবিন্দু দিয়া আছে এইটো মধ্যবিন্দু দিয়া আছে 2,5 এতিয়া আমাক পি আৰু কিউৰ স্থানাংক উলিয়াব লাগে এইটো কেনেকৈ কৰিব লাগে মই ইয়াত কৰি দিয়া আছে চাই ল'বা তোমালোকে কেনেকৈ মধ্যবিন্দু দিয়া আছে তো মধ্যবিন্দু স্থানাংক সূত্ৰটো লগাম এইটো
x1 plus x2 divided by 2 y1 plus y2 divided by 2 তো ভ্যালু বিলাক বহাই দিলে ইয়াৰ পৰা আমি x ভ্যালু পালো কিনা x ভ্যালু পালো 4 আৰু y ভ্যালু পালো 10 তো নিজৰ নিজৰ জায়গাত বহাই দিম p ভ্যালু আছিল আমাৰ কি p ভ্যালু আছিল আমাৰ 0, y আৰু q ভ্যালু আছে x, 0 তো p ভ্যালু আছিল 0, y ভ্যালু আমি 10 পালো 0, 10 q ভ্যালু পাইছিলো x, 0 তো x ভ্যালু পালো 4 দুটা বহাই দিলে এটা আনসার পালো দেন এই অপশনটো আমাৰ ক'ত আছে আমি চেক কৰি যাম মই ইয়াত b বুলি লিখিছো চাও b ত আছে yes b ত আছে এইটো b পাইছো এইটো হ'ব ইয়াৰ আনসার এনেকুৱা টাইপৰ কুৱেশ্যন বিলাক তোমালোকে অলপ চাবা এই কুৱেশ্যন বিলাক অলপ চাব লাগিব ইয়াত কৈছে আমাক তিনটা সমীকৰণ যোগ দিয়া আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই সমীকৰণ যোগৰ পৰা আমি উলিয়াব লাগিব সংগত নে অসংগত সেইটো চাব কৈছে তো কেনেকৈ চাব লাগে ইয়াত কৰা হৈছে প্ৰথম মই কি কৰিলো 1 নম্বৰ চেক কৰি চালো দেখিলো মই ইয়াত ইকুৱেল নাপালো তাৰমানে ইকুৱেল নোপোৱা লাষ্টত যোনটো ইকুৱেল নহয় তাৰমানে এইটো হৈছে অসংগত যাক সমাধান নাই ইয়াৰ তাৰমানে এটা মই তোমালোকে সূত্ৰ পাইছা সেই সূত্ৰ মতে লগাব লাগিব 2 নম্বৰটো এতিয়া মই চেক কৰি চাইছো 2 নম্বৰটো আমি চেক কৰোতে দেখিলো তিনটা সমান পালো তিনটা সমান হোৱা মানে সংগত 3 নম্বৰ চেক কৰোতে আমি দেখিলো যে প্ৰথম দুটাই সমান হোৱা নাই তাৰমানে এইটো অদ্বিতীয় সমাধান হয় এইটো এটা কি হ'ব সংগত হ'ব তেনেহলে আমাক 1 আৰু 2 সংগত 1 নম্বৰটো অসংগত পাইছিল 2 টো পাইছিল সংগত তাৰমানে এইটো ভুল দি আছে b নম্বৰ দিছে 1 আৰু 3 1 নম্বৰটো আমি অসংগত 3 নম্বৰটো অসংগত পাইছিলো কিন্তু 1 নম্বৰটো অসংগত তাৰমানে b নম্বৰ ভুল আছে কেৱল c অসংগত c টো আমি ক'ত সংগত পাইছিলো তেনেহলে d কেৱল 3 নম্বৰ অপশনটো কেৱল 3 সংগত তাৰমানে 3 টো সংগত হয় নহয় yes 3 টো সংগত সেইকাৰণে আনসাৰ আমাৰ d পৰিছে নেক্সট কোৱেশ্চন টো এইটো মধ্যবিন্দু হয় কিন্তু ইয়াত অলপ স্পেলিংটো মিস্টেক হৈ গ'ল মধ্যবিন্দু সূত্ৰটো অধ্যয়ন কৰিছিলো সেইটো মতে কৰিলে আমি ইয়াত কৰি দিছো এইবিলাক চেক কৰি লোৱা 4,1 ওলাইছে এইটো অপশনটো চাবা 8 পৰিছে এইটো ইয়াৰ আনসাৰ মধ্যবিন্দু স্থানাংকটো উজু হয় খালি ইয়াত বানানটো অলপ ভুল হৈছে এইটো চেক কৰি ল'বা নেক্সট কুৱেশ্যনটো যাও এইটো এটা ইম্পৰ্টেন্ট বুলি এইটো এটা ইজি প্ৰশ্ন হয় এইটো আমাৰ সাধাৰণ কুৱেশ্যন দিয়া আছে এটা কি পূৰণ কৰিলে এই নম্বৰটো পূৰ্ণ ঘন হ'ব তাৰমানে কিউব হ'ব এইটো দিয়া আছে কেনে কৰিব লাগে দুটাক মই কৰি চালো এটা পালো 3 স্কয়াৰ ইনটু 7 কিউব এইটো অলৰেডি কিউব আছে ইয়াক কিউব বনাবলৈ আৰু এটা 3 পূৰণ কৰিব লাগিব তাৰমানে অপচন 3 টো হ'ব ৰাইট এই 23 কুৱেশ্যনটো অলপ চাব লাগিব এনেকুৱা টাইপৰ কুৱেশ্যন বিলাক এতিয়া কৈছে কি এই দুটা বিন্দু দিয়া আছে এই দুটা বিন্দু কি কৈছে সমদ্ৰতত এটা বিন্দু আছে যোনটো x অক্ষৰ ওপৰত আছে x অক্ষৰ ওপৰত থকা বিন্দুটো উলিয়াব দিছে কেনেকৈ কৰিব লাগে আমি কি জানো x অক্ষৰ ওপৰত থকা বিন্দুটো আমি জানো x অক্ষৰ ওপৰত থকা বিন্দুটো সদায় কি হ'ব যিকোনো এটা বিন্দু কি হ'ব x, 0 তেনেহলে ইয়াক কি কৰিলো দুটা মাজত কি কৰিলো ডিসটেন্স কোড লগা ফৰ্মুলা লগাই দিলো তো লগাওতে কি পালো আমি এনেকে পালো ইয়াত কি কৰিলো এইটো a + b হোল স্কয়াৰ লগালো a + b হোল স্কয়াৰ লগালো এইটো গোটেই ৰুট হৈ যায় ইয়ালৈকে এইটো গোটেই ৰুটটো ইয়ালৈকে হয় এইটো ইয়াত কি কৰিলো 36 কৰি দিলো এইটো আমাৰ ফৰ্মুলা হৈ গ'ল ইয়ালৈকে এইটো 36 হৈ গ'ল এতিয়া ইয়াত মই দুইফালে স্কয়াৰ লৈছো এইটো স্কয়াৰ লৈছো এই স্কয়াৰ কি কৰিলো ৰুটটো কেনসেল কৰিলো কেনসেল কৰাৰ পিছত আমি দেখিলো যে কি ইয়াত সেম নম্বৰবিলাক কাটি দিয়া এইটো x স্কয়াৰ x হলো কাটি দিলো আৰু এটা কি আছে 36 কেনসেল কৰিব পাৰিম আৰু আছে না নাই কটাকটি কৰাৰ পিছত কি থাকিলে 16 plus 8x equal to 64 minus 16x পালো এতিয়া কি কৰিলো 16x কে এপিনে লৈ আহিলো প্লাস 16 হৈ গ'ল এপিনে 64 ৰ পিছত 16 আনিলো মাইনাস হৈ গ'ল কৰাৰ পিছত আমি পালো কি প্লাস মাইনাস কৰোঁতে পালো 24x 48 পালো কটাকটি কৰোঁতে 2 পালো তাৰ মানে নিৰ্ণয় কৰা বিন্দুটো আমি কি পালো
x, 0 আছিলে x ৰ জায়গাত 2 পালো 2, 0 হ'ব আমাৰ অপচনটো কত আছে এটা অপচনটো 2, 0 ইয়াৰ সি নম্বৰ অপচন এটা আছে এইটো এবাৰ ইয়াৰ ৰাইট আনসাৰ সি নম্বৰ আনসাৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ত্ৰিকোণমিতি কুৱেশ্যন এনেকুৱা কুৱেশ্যন বিলাক অলপ চাবা sin θ plus cos θ equals 4/3 দিয়া আছে sin into cos ৰ ভ্যালু উলিয়াব লাগে ভ্যালু বিলাক দিয়া আছে চাই লও কেনেকৈ কৰিব লাগে মোক কৰি দিয়া আছে দুইফালে স্কয়াৰ কৰি দিলো স্কয়াৰ পিছ কৰাৰ পিছত ইয়াত ফৰ্মুলা পালো আমি a + b হোল স্কয়াৰ ফৰ্মুলা লগালো ফৰ্মুলা লগাই পিনে দেখিলো এইটো 4 স্কয়াৰ 16 9 3 স্কয়াৰ 9 পালো কৰাৰ পিছত আকৌ ইয়াৰ ভ্যালু জানো না sin স্কয়াৰ plus cos স্কয়াৰ 1 হয় ঠিক আছে তাৰপিছত কি কৰিলো আমি কৰিলো কি ইয়াত এটা 1 ক লৈ আহিলো এইপিনে -1 হৈ গ'ল ইয়াক লগাগু এলচিএম লওঁতে কি হ'ব 16 - 9 = কি পালো আমি 7/9 পালো এতিয়া কি কৰিলো a2 টো কি কৰিলো মই 9 ৰ লগত পূৰণ কৰি দিলো কাৰণ ইয়াত পূৰণ আছে পিনে গলে হৰণ হ'ব তেনে ওপৰত 7 থাকিব তলত কি থাকিব 18 হ'ব 2 × 18 মানে আমাৰ অপচনটো সি পৰিছে হয় না নহয় চেক কৰি চাওঁ yes সি টো আমাৰ আনসাৰ ৰাইট আছে উক্তি যুক্তি ভেরি ইম্পর্টেন্ট প্রশ্ন তোমালোকে এক্সামত পাবাই আহিবই ইম্পর্টেন্ট এই প্রশ্নবিলাক ইম্পর্টেন্ট প্রশ্ন হয় চাবই লাগিব উক্তি যুক্তি থকাবিলাক এটা কুৱেশ্যন পাবাই তোমালোকে এটা বা দুটা থাকিবই ফাইনেলতো থাকিব হাফ ইয়াৰলিতো থাকিব প্ৰি টেষ্টতো থাকিব ঠিক আছে আমাক দিয়া আছে কি দ্বিঘাত বহুপদ এটা সমীকৰণ লৈছে এইটো বহুপদ এটা লৈছে ইয়াত যাৰ যোগফলটো আমাক 3/2 দিয়া সরি 2/3 দিয়া আছে কে ভ্যালু আমাক কিমান পাইছে -2 এইটো আছে আমি উক্তিত দিয়া আছে এতিয়া যুক্তি ৰিজনত কি বুলি কৈছে ৰিজন কৈছে যে এটা এই বহুপদ হয় x² + bx + c এটা বহুপদ যাৰ পূৰণ ফলটো আমাক কি দিয়া আছে c/a এতিয়া প্ৰথমটো আমি চেক কৰি লম প্ৰথমটো আমি এই ভ্যালুটো আমাৰ k ভ্যালুটো -2 হয় না নহয় এবাৰ চেক কৰি লম চাও চেক কৰিব হলে আমি অলপ কৰি দিছো তোমালোকক অলপ চাই লবা এইটো কেনে কৰিব লাগে মই দেখুৱাই দিছো এইটো ইয়াৰ পৰা আমি জানো যোগফলৰ সূত্ৰ কি আছে -b/a তো নিজে ভ্যালু বহালে b ভ্যালু k দি আছে -2k yes রাইট আছে আনসার এটো রাইট পালো তেনেহলে আমি ক'ব পাৰিম যুক্তি আমাৰ শুদ্ধ আছে যুক্তি আমাৰ শুদ্ধ আছে কাৰণ কি পূৰণফলৰ সূত্ৰ আমি জানো c/a কিন্তু কি ইয়াত যোগফল দিয়া আছে ইয়াত যোগফলৰ কথা উল্লেখ নাই ইয়াত তাৰ মানে এইটো শুদ্ধ কিন্তু কি এটোৱে আর লগত আরে এক্সপ্লেইন কৰিব পৰা নাই ব্যাখ্যা কৰিব পৰা নাই যে কেলে ব্যাখ্যা কৰিব পৰা নাই ইয়াত যোগফল দিয়া আছে পূৰণফল দিয়া আছে উল্টা দিয়া আছে একচুয়ালি ইয়াত যোগফল হ'ব লাগিছিল যোগফলৰ সূত্ৰটো হ'ব লাগিছিল তেতিয়া আমাৰ দুইটা শুদ্ধ আছে কিন্তু আমাৰ কি হ'ল এক্সপ্লেনেশনটো আমাৰ মানে এক্সপ্লেনেশন মানে ব্যাখ্যাটো আমাৰ কি হোৱা নাই দিব পৰা নাই তেনেহলে আমাৰ কোনটো অপচন হ'ব এ নম্বৰ অপচনটো আমাক দিয়া আছে কি উক্তি আর এ আৰু আর দুইটা হতে কিন্তু আরে এর শুদ্ধ ব্যাখ্যা কৰে বুলি কৈছে এক নম্বৰ উক্তিত কিন্তু এটো ভুল দিয়া আছে ব্যাখ্যা কৰিব পৰা নাই ইয়েস এটো ইয়াত কৈছে ব্যাখ্যা কৰিব পৰা নাই তাৰমানে বি নম্বৰ অপচনটো ৰাইট হ'ব ইয়াত এটো যুক্তি উক্তিকে লৈছো রৈখিক সমীকরণ দুটা লৈছো এইটো এটা এই রৈখিক সমীকরণ অদ্বিতীয় সমাধান হয় বুলি কৈছে ঠিক আছে আমি চেক কৰি চাম পিছত তাৰপিছত আকৌ কৈছে রৈখিক সমীকরণ এটো a1 b1 c1 হ'ব লাগিছিল এটো a2 b2 c2 হ'ব লাগিছিল এটো ভুল দিয়া আছে মানে ঠিক কৰি লব এইটো সমীকৰণৰ আমাৰ অদ্বিতীয় সমাধানৰ সূত্র এইটো হয়নে নহয় এইটো তো ভুল দিয়া আছে তেনেহলে আমি উপৰটো চেক কৰি চাম উপৰটো চেক কৰি চাইছো মই ইয়াত মান কেনেকৈ আছে এইটো সমীকৰণ এইটো অদ্বিতীয় সমাধান যদি হয় তেনে সূত্ৰটো এইটো হ'ব লাগিছিল তাত ভুলকে দিয়া আছিল 2 নম্বৰ কিন্তু ৰিজনটো মানে আৰটো আমাৰ ভুল আছিল এইটো আমাৰ শুদ্ধ অদ্বিতীয় সূত্ৰ এতিয়া কি কৰিম ইয়াত ভ্যালু বিলাক বহাই দিম নিজে ভ্যালু বহাই চেক কৰি চাইছো a1/a2 প্ৰথম উলিয়ালো 2/2 পালো 1 পালো b1/b2 উলিয়ালো 1/-3 পালো দুটা ইকুৱেল নহয় এটা নট ইকুৱেল টু তাৰমানে আমাৰ কি আছে এইটো অদ্বিতীয় সমাধান দিছে এক নম্বৰে
উক্তিটো আমাৰ ৰাইট আছে আনসার, এই উক্তিটো ঠিক আছে, এইটো ভুল আছে আমাৰ। তো যাৰ ফলত আমাৰ উক্তিটো সত্য আৰু আৰটো হৈছে আমাৰ অশুদ্ধ। চাওঁ কোনটো অপশ্যন পৰিছে। এইটো সত্য কিন্তু আৰটো, এইটো সত্য আৰটো সত্য নহয়, তাৰমানে চি নম্বৰ অপশ্যন পৰিছে আমাৰ। এই অপশ্যনটো আমাৰ ৰাইট আছে ইয়াৰ কাৰণে।